নমস্কাৰ বন্ধু বান্ধৱীসকল, বিশেষ এটি ভগলৈ পুনৰ আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল শিৱৰাত্ৰি। চ' মই এজন বন্ধুৰ ঘৰত আহিছোঁ। ৰাতিটো মানে দিনটো মানে লঘনে আছোঁ, কিবা কিবি অলপ খাইছোঁ আৰু ফল প্ৰকাৰ। চ' দুপৰীয়াটো মানে কি এতিয়া 2টা বাজিল, মানে আবেলিটো আমি অলপ ফুৰোঁ বুলি ভাবিছোঁ। ওচৰৰ যিখিনি ধৰ শিৱ থান আছে অলপ ঘূৰোঁ আৰু ঠাইখিনিও আপোনালোকক দেখাওঁ, লগতে শিৱ পূজা ক'ত ক'ত আছে মানে অলপ দেখুৱাব চেষ্টা কৰিম। গতিকে ভ্লগটো চাই থাকিব। এইটো চাইড আৰু অলপমান ঔষধ দিব পাৰিবি। আমি দিলোঁ হয় পিছত মোবাইলটো এই ৰাতি আমাৰ শিৱৰাত্ৰি পূজা আছে, গতিকে তাৰে মানে যিটো সৰুকৈ এটা পেণ্ডেল বনাই দিছোঁ আৰু। চ' আমি 4জন মানে লাগি আছোঁ। ইয়াৰ আগত মানে আৰু কেইজনমান আহিছিল, সিহঁত গ'ল কামত। মোৰো কলেজ আছে, অলপ দেৰিকৈ যাম আৰু ফ্ৰেমটো বনাই। আমাৰ মন্দিৰৰ কাষতে এইকেইটা শিলো আছে, কোনোবা আহিলে বহিব পাৰে। এজন শিৱ ভক্ত মানে এইকেইটা ইয়াতে দান দিছে মন্দিৰটোত, কিনি আনি কিনে দিছে। খুব শিৱ ভক্ত আৰু আমি এনেকৈ লাগি আছোঁ। ৰাতি পূজাটো আছে, এতিয়া কাম আছে, যাম বাৰু এইখিনি সমাপ্ত কৰি কিনে। এতিয়া মই মোৰ বৰ্তমান মানে এজন লগ আছে বিদ্যাৰ ফালে, সেই লগজনৰ ঘৰলৈ আছোঁ। তাৰ লগত একেলগে যাম আৰু গতিকে ভ্লগটো আপোনালোকে চাই থাকিব। মাৰো লাগি নাযাওঁ আৰু যিমান আহিলেও সিমান যাওঁ। এইটো নহয় সিমানটা যাতা আছিল চাওঁ কি ধুনীয়া দৃশ্য, কি ধুনীয়া পৰিৱেশ। অকণমান জনাব এনেকুৱা ঠাইবিলাক দেখি বেলেগৰ কাৰো কথা নাই। এইখিনি জেগা চব আমাৰ গোটেই খানদানটোৰ এইখিনি মিলি, ইয়াতে বেলেগৰ এটা দোকলাও নাই। এইখিনি জেগা খানদানৰ মাটি আৰু গোটেই এটা দোকলাও নাই। বহুত দিনৰ মূৰত এনেকুৱা ৰাস্তাত মানে দেখা পাইছোঁ, ভাল লাগে এনেকুৱা জেগাবিলাক। I could wait 1,000 days. You never wait for me. গাঁৱে আৰু এটা এইগিলাকত মাতি আছে, এনেকৈ মাতি আছে। এই খালটো দেখা পাইছে নে? গাছ চাছ দিছে, কোনো গাছ চাছ You never wait for me. Even when I ran away, you're all that I could see. You're all that I could see when I could. ইয়াতে এখন শিৱ পূজা চলি আছে। বেয়া কথা You're all that you. I had you gone. I'm right. You're all that you. Right. You're all that you. I had you gone. I'm right. You're all that you. এইটো এইখিনি অঞ্চলৰ মন্দিৰ না বেলেগ? এইটো আমি 10টা চলি অপেন কৰিছিলোঁ 3 বছৰ আগতে মন্দিৰটো। ইয়াতো এখন পূজা চলি আছে। এতিয়া মই জোতা পিন্ধি আছোঁ, সেইটোৱে বৰ প্ৰব্লেম হ'ল। এতিয়া আৰু মাটি যোৱাৰ কাৰণে খুলিব দিগদাৰ হ'ব। এইটো হয় মন্দিৰটো। মোৰ লগৰজন গ'ল বাৰু। এতিয়া তাত মই মন্দিৰটোত মানে ফটো এটা ল'লোঁ এনেকৈ। ত' এতিয়া অলপমান বাহিৰৰ ফালে গৈ আছোঁ মন্দিৰটোৰ পৰা। এতিয়া আপোনালোকে ভ্লগটো চাই থাকক, গাঁৱৰ পৰিৱেশ।
myself out of the trench below. Haven't I suffered enough? তাতে ফটো উঠাৰ কাৰণে ভাল ঠাই আৰু একদম তাতকেইটা আমি ফটো উঠিলোঁ এতিয়া ডাইৰেক্টলি ক'ত যাম ডাইৰেক্টলি আমি যাম পিংকেলেছত দেৱালত পিংলেছত দেৱালৰ যাম ইয়াৰ জেগা আনি খুব ভাল লাগে মই মানে কেতিয়াবা ফুৰিব ইচ্ছা গ'লে এই ঠাইখিনিলৈ মানে ঘূৰি আহোঁ মানে ঘূৰিবৰ কাৰণে আহোঁ আৰু Have to let you go. You're all that you. I had you go. You're all that you. I could wait 1,000 days. You never wait for me. You never wait for me. Even when I ran away, you're all that I could see. You're all that I could see when. পাক মাৰি আৰু দেৱালত আহিম আৰু তাত বেলেগত যাম দেৱালৰ আগেদি যাম নেকি সোমোৱা খাব হৈছে এই ফ্লেছ জ্বলি সরি মরুম পারে হলো মন্দিৰত সোমাবি না হা ভৰিয়াত ধুই অহা তাই মন্দিৰত সোমাম ভৰিয়াত ধুই যাব এনেকৈ মই জোতা পিন্ধিলোঁ এতিয়া বৰ দিগদাৰ মই ভাবছিলোঁ একবাৰ চেণ্ডেল পিন্ধি আহোঁ নেকি এটা ফুল কি মন্দিৰত সোমালোঁ দীৰ্ঘচৰী মন্দিৰত তাত ফটো এটা ল'লোঁ এনেকৈ এই পিগেল আছে দেৱালত এতিয়া মন্দিৰত সোমাই ফটো পাতি ল'লোঁ ইয়াতে মনটো অলপ পবিত্ৰ এতিয়া আৰু মন্দিৰৰ পৰা আমি ওলাম মন শুদ্ধ কৰি ল'লোঁ এতিয়া ডাইৰেক্ট এতিয়া আৰু যি খা খাব বেজেৰা হয় কিবা খা বেজেৰা হয় দীৰ্ঘচৰী টেম্পল যাম য'ত খা নাই মোৰ গেটআপটো দেখা পাইছে অলপ বেলেগ দেখা পাইছে আপোনালোকে এই গেটআপটো মোৰ নিজা নহয় দেই মোৰ এই এৰাই দিছে অলপ বেলেগ কিন্তু ভাল লাগছে মানে অলৱেজ ট্ৰাই ডিফাৰেণ্ট কি ভাল লাগে অলপ বেলেগ বেলেগ মানে অলপ বেলেগ বেলেগ ইউজ কৰিব লাগে অলপ গেটআপটো বেলেগ লিটাৰ আছোঁ কেনেকুৱা লাগিছে ক'ব এইটো কৈছে ভাল লাগে মোৰ যিহেতু ল'ৰা ছোৱালীৰ কাৰণে কিবা চাবৰ লেভেল চাবে আজি আৰু বাহিৰত আছোঁ অলপ বেলেগ I could hardly walk on my own. I had to lift myself out of the trench below. Haven't I suffered enough to let you go? Life, you're all that you. I had you go. You're all that you. Life, you're all that you. I had you go. You're all that you. পূজা উদযাপন এইটো হ'ল মঙলদৈ বাটা চাৰিআলি ৰোড এতিয়া আমি সোমালোঁ মান্তাঘাটৰ ফালে মই ইয়াতে ক'ৰবাত গাড়ী চলাই আছে এটা খাই ল'বি নেকি ঠিক আছে কি গাড়ী চলি আছে দিনটো ভাত খোৱা নাই এতিয়া মানে অলপ খাই লওঁ আমি এখন তলত সোমাই ল'লোঁ চব পৰঠা অৰ্ডাৰ দিছোঁ পৰঠা আহি আছে আন্ধাৰা গুৰিছে প্ৰথম পৰঠা ঠাণ্ডা ঠাণ্ডা পৰঠা দে খাই লওঁ আৰু যিয়ে ৰহক আৰু যিয়ে নহওক খাই লওঁ চামুচ নাই পানব লাগিব খাই লওঁ খাই আছোঁ চাই দিয়ক আপোনালোকে চব্জিটো বনাম যিটো বস্তু ঠাণ্ডা হ'লেও কথা নাই বস্তু গৰম চব গৰম লাগে চব কাটা পেজ নাখাবি কেন হ'ব এই ভাই এইটা টিচু নচানি মোক দিবিছোঁ ভাল অ'কে বেয়া কামি নহয় অনলি মাংস খাই পেলাই দৰমুখত কৈছিল
Gitu? Aja kali siya nay. Kali di sana naman. Kasi may অলপমান hospital kasi galo ko kali. Kali Farmasi yang nama college itu, farmasi yang aku jam baru tadi saya. Itu Mali. Oh, Himali. Bono apa? Servis itu cara hidup sini coba. Kata itu graduate soli gila wae. PK soli কিছুমান আহে কাম কৰা চলি হয় আকৌ এমিটি চলি হয় তাতে চাবি আকৌ আমাৰ কিটা তো তাতেই খাই আদা এটা আমাৰ খোৱা লোৱা হ'ল এতিয়া এটা কি কিবা এটা আনিব গৈছিল মই বাইক চলাম এতিয়া আৰু মানে ইয়াৰ বোলে ভাগৰ লাগিছে এতিয়া মই অলপ বাইক চলাম গতিকে যাই থাকোঁ আৰু এতিয়া দীৰ্ঘেশ্বৰী টেম্পল চিধা আমি কোম্পানী হৈ যাম বাঁকা হৈ যাম ন বাঁকা হৈ গৈ মানে বাঁকাৰ পৰিৱেশটো ভাল লাগে গাঁৱলীয়া পৰিৱেশ তাৰো পৰিৱেশ অলপ দেখা দিম বাৰু এতিয়া গাড়ীখনত খাবা নাই অলপ খাবা দিলা ইয়াতে আবেলি হ'বৰ সময় হ'লে আৰু প্ৰায় তাকেতো বৰ দিগদাৰ লাগি আছে নতুন গাড়ী আৰু হাৱা চাহ চেক কৰা নাই কিজানি এনেকৈ চলাই আছা খাবা এইটো কিমান আছে কিমান থাকিব লাগে এভাৰেজ এইটো কি অহা নাই আপুনি দিয়াটো এইটো দিলি কিমান হ'ব এইটো কি বস্তু চাওক দীৰ্ঘেশ্বৰী টেম্পল আহি পালোঁ মন্দিৰ সোমাব নোৱাৰা গৈছে মই তাতে বহিম যে অলপ বহিব নোৱাৰা বাইকখন আছে না এই যো হেল্ল' যা 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 দুনিয়াৰ বান্দৰ কি এতিয়া গাজী টোপলাটো চব আছে আহি এই বাপ বাৰ নৰা হ'ব আহিব নৰা বল বল কি কৰাইছে আমাৰ কি হ'ল আমি মানে তালৈকে গ'লোঁ মন্দিৰটোৰ খেচিৰিটোক লৈ গ'লোঁ কিন্তু কি হ'ল বান্দৰ যিমান বান্দৰ আছিল গোটেইকেইটা বান্দৰ খেদি আহিছে চিৰিকলৈকে আমাৰ এতিয়া আমি যাব নোৱাৰিলোঁ আমাৰ লগত যিখিনি প্ৰসাদ আছিলে মানে বেলেগ মন্দিৰৰ পৰা লৈ অহা সেইকেইটা মানে দেখা পায় গোটেই বান্দৰ মানে ভৰিত আচুচি অলপ যাব নোৱাৰিলোঁ গোটেই বান্দৰ একদম হেৰি চাইডৰ পৰা আহিছোঁ নহয় তো একো কৰা নাই বিনা যাব গৈছে এটা আহি পৰা ভৰিতে ধৰিছে এখন ভৰি গতিকে এক্সপিৰিয়েঞ্চ হ'ল আৰু মানে গধূলি টাইমত আহিলে একলা যাব নোৱাৰা যদি আপোনালোকে গধূলি টাইমত আহে এনেকৈ মানে মন্দিৰৰ ভিতৰলৈ সোমাই নাযায় বান্দৰ মানে পূৰা খেদে আৰু মানে খুব আক্ৰমণ কৰিব কোনবা কাটি যাবি এই তাতে মানুহ আছে তাত আহিব পাৰে মোৰ অলপ চেঁচাৰাই আছে ভৰিখনত আমি শিল ল'ব লাগিছিল নেকি শিলো ভয় কৰে ইয়াতে মানে সেই মানুহজনে অকলে গুচি গ'ল আমি ভয়তে ফিৰি আহিলোঁ মানে শিল ল'ব লাগে মেবি শিল ল'লে বান্দৰবিলাকে ভয় খায় গতিকে সেনেকৈ শিল ল'ব যদি মানে খেদি আহিব কাৰণে গেৰাণ্টি এনেকৈ শিল লৈ কিনে খেদিব আৰু আপোনালোকে মোৰ মানে কি সামূহিককৈ পলাওঁতে এই নখত নিজৰ নখৰে অলপ চাল গ'ল মানে গালত সেনেকৈ গতিকে খুব ভয় লাগিছিলে মানে কামোৰে নেকি মুখৰ সন্মুখত মোটামুটি 1 ফুটমান আঁতৰত বান্দৰ এটাই মানে হেৰি কৰি আছে মানে খেকা আছিল তোমাকে বাহিৰৰ পৰা মানে প্ৰণাম জনালোঁ ভিতৰত তোমাৰ সাহস নাই বান্দৰৰ কাৰণে গতিকে আমি ইয়াৰ পৰা বিদায় আৰু এতিয়া আমি ক'ত যাম ক'ত যাম তাকে হৰি মন্দিৰ যাব লাগিব যোগ সেইটো যাই কিনে আৰুতো বেলেগ নাই আকৌ বেলেগ নাই অঁ হৰি মন্দিৰ যাওঁতে গধূলি আহি গ'ল যাব পাৰোঁ এতিয়া হৰি মন্দিৰ যাম হৰি মন্দিৰো মই আগতে গৈছোঁ মই গৈ পোৱা নাই তো ইয়াৰ লগত যাওঁ কিন্তু ভ্লগত দেখুওৱা নাই আজি বাৰু ভ্লগত দেখাই দিওঁ হৰি মন্দিৰটো অলপমান গতিকে ভ্লগটো চাই থাকিব এতিয়া আমি মন্দিৰটো আহি পালোঁ ইফালে প্ৰৱেশ নিষেধ আছে ইয়াতে আমি চেণ্ডেল পাতি খোলকাই কিনে আই ডণ্ট ন'
ইয়াতে চেণ্ডেল পাতি খোলকাই থ'ব আছিল অ'কে মোক খেনা থবৰাটো কিবা কৰিলোঁ এইগিলা চাল তাল লাগে নে এদিক দিয়ে চলে এদিক দিয়ে নামি আৰু কি মিনিট বোলে ইয়াৰ পৰা এইটোৱে মন্দিৰ চুপাৰ যদিও মানে কি শিৱৰাত্ৰি হয় আজি তথাপিতো মানে ই বোলে আহি পোৱা নাছিল গতিকে শিৱৰাত্ৰিৰ মন্দিৰবিলাকো চাই আহি আছোঁ এই মন্দিৰটোতো মানে সোমাই যাব ইচ্ছা কৰিলে আৰু সেইকাৰণে সোমালোঁ মূৰ্তি আছে এইটো কাৰ মূৰ্তি একচুৱেলি মই নাজানো এতিয়া আপোনালোকে জানিলে কমেণ্টত ক'ব প্লিজ এইটো দিছে ইয়াৰ বিষয়ে পঢ়িছিলোঁ মই গুগলত পঢ়িছিলোঁ কিন্তু নামটো হ'ল হৰে কৃষ্ণ মুভমেণ্টৰ প্ৰতিষ্ঠাপক আচাৰ্য বিশ্বব্যাপ্ত স্বামী প্ৰভুপাদ প্ৰভু বুলি মাতে আৰু ইয়াতে মানে কি হয় শিষ্যৰ পৰা শিক্ষকলৈকে সকলোকে প্ৰভু বুলিয়ে সম্বোধন কৰা হয় পিছফালে ফুলবিলাক চাওক কি ধুনীয়াকৈ সজাই থৈছে মন্দিৰ পবিত্ৰ হয় আৰু কিছু ডেক'ৰেশ্যনৰ কাম কৰিব লাগিব ভাল লাগে হ'ব ইয়াতে বেক চাইডে আপোনাৰ প্ৰসাদ ল'ব পাৰে এইটো ফ্ৰী প্ৰসাদ হয় মানে মানুহে দান কৰে এইটো আৰু কিনিও প্ৰসাদটো ল'ব পাৰে আপোনালোকে ইয়াৰ পৰা গধূলিটো ভাল লাগে আৰু আহি কিনে যদি ওচৰৰ মানুহ আছে ইয়াতে আহি ভাল লাগে টাইমটো স্পেণ্ড কৰি কিনে এতিয়া আৰু গৈ থাকিম আৰু আমি আৰু কথা পাবি নেকি এই ৰিমাহঁতক একবাৰ খবৰ লৈ যাওঁ মানে আৰু এজন ফ্ৰেণ্ডৰ আছে আমাৰ ফ্ৰেণ্ড আছে ফ্ৰেণ্ডৰ ঘৰত হয়তো সোমাব পাৰোঁ ইয়াতে মানে থাকে আৰু তাৰপিছত আৰু ডাইৰেক্ট ঘৰত যাম আৰু ঘৰত মোৰ টিউশ্যন আছে অলপ কাম আছে তাৰপিছত আকৌ পূজাত আমাৰ পূজাখনো দেখাম বাৰু শেষৰ ফালে একেবাৰে শেষত গোটেই ভিডিঅ'টো চাই থাকিব যদি মই আগত আহিছিলোঁ ইয়াতে মাছো ৰাখিছে চাগে পদুম ফুল আছে ইয়াতে আচল এতিয়া ফুলি থকা নাই বাৰু সেইটো দিনত হ'লে ফুলিব মেবি চ' এইটো কেম্পাছ হয় অনুষ্ঠানটোৰ দূৰৰ পৰা মন্দিৰটো এনেকুৱা দেখি মই দেখোন লেফ্ট চাইডে হৰি মন্দিৰৰ পৰা গেটৰ পৰা ওলাই কিনে লেফ্ট চাইডৰ দিকে বোলে খাইবা কাৰণ আমি কেইজনমান বন্ধুৰ ঘৰত সোমালোঁ একেলগে থাকে সিহঁতে এটা ৰুমত এইবোলে কিবা এটা বস্তু খায় ৰৈছোঁ অলপ জেকেট পাতি পিন্ধি অহা নাই একদম ঠাণ্ডা অলপ যাওঁতে আৰু উপায় নাই ইমান ৰাতি বুলি ভবা নাছিলোঁ I could wait 1,000 days. You never wait for me. You never wait for me. Even when I ran away, you're all that I could see. You're all that I could see. When I could hardly walk on my own, I had to lift myself out of. প্ৰায় সমাপ্ত মানুহবিলাকৰ খোৱা হ'ল চব ঘৰা ঘৰি যাব এতিয়া গতিকে আমিও ভ্লগটো সমাপ্ত কৰিলোঁ গতিকে বাই মানে লগ পাম আপোনালোকৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টাটা নমস্কাৰ